নমস্কাৰ পুনৰবাণীটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আৰম্ভণিটো অকণমান আজি বেলেগকৈ কৰিছোঁ কাৰণ যিহেতু বহু দিন ভিডিঅ' দিয়া নাই কৰা নাই নিদিওঁৱে এলাহত মানে নামা এইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মাক লৈ লৈছোঁ যাতে আপোনালোকে চাই অকণমান ভাল পায় আৰু অকণমান সেই আৰু আপোনালোকৰ ভাল লগাবৰ কাৰণে মাক লৈ লৈছোঁ আৰম্ভণিতে আৰু জছটো আহিব সেইকাৰণে চাই থাকক আজি আমি ক'তবা যাওঁ ক'ত যাওঁ লগত থাকিলে জছটো আহে নহয় ক'ত যাওঁ কি কৰোঁ সেইখিনি মানে দেখাম অকণমান পিছত আৰু এতিয়াই নকওঁ একদম ৰাতিলৈকে আজি প্লেনিং আছে চবেই যাম তিনিওটাই কেনেকৈ যাম সেইখিনিও দেখাম অকণমান পিছত সেইটো আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক না 1000 কৰিব ছাৰপ্ৰাইজ দিম আজি এটা আৰু 1000 কৰিব দিয়া না কোৱা না সোনকালে কৰি দিয়ক 1000টো 1000টো কৰি দিয়ক মায়ে কৈছে যেতিয়া আৰু কৰি দিয়ক সোনকালে 1000 যাতে আপোনালোকক আৰু ভাল ভাল ভিডিঅ' দি থাকিব পাৰোঁ আপোনালোকেও চাই ভাল আপোনালোকে মোবাইলৰ আজি কোৱালিটিটো কেনে পাইছে জনাবচোন আৰু ছাবস্ক্ৰাইব কৰি দিয়ক 1000 কৰি দিয়ক সেইখিনিয়ে কথা গতিকে বলক দেখাই থাকোঁ আৰু এতিয়া আমি বহি আছোঁ যিহেতু বহি থাকিব লগা কাম হৈছে সেইকাৰণে বহি আছোঁ সেইকাৰণে বাবাক অকণমান দেখাই ল'লোঁ ৰেডি হৈ আছোঁ যেতিয়া গোটেইকেইটাই আৰু কোৱালিটিটো আপোনালোকে কিয় বেলেগ পালে আগৰখিনি মা আৰু মোৰ না মা হা বাবা মানে নিউ পিছত কম কি নিউ কি কথা কি সেইকাৰণে অলপ চেঞ্জ কৰি প্ৰথম ভিডিঅ' কৰিছোঁ এইটো দি আপোনালোকৰ কাৰণে গতিকে চাওক অকণমান বেলেগ বেলেগ দিব চেষ্টা কৰিম তেতিয়া ভাল লাগিব নে কি মনো মৰম কৰি আছে বা এই আমাৰ ডাঙৰ বাইদেউ না মনো আমাৰ দুটা ডাঙৰ বাইদেউ আহিছোঁ মামীহঁতৰ ঘৰত আপোনালোকে আগৰ ভিডিঅ' দেখিছেই টিকলা নাই এতিয়া টিকলা আৰু বৌ দাদাৰ লগত দেৰাদুন গৈছে আমি আহিছোঁ তাকে দেখালোঁ দাদা আনিব গৈছিল দাদাৰ নতুন গাড়ী সেয়াই আৰু বাকী চাই থাকক দেখাই থাকিম বনাই আছে মামীয়ে পূৰা জুই একদম এয়া হৈছে আৰু একদম ৰেডি ইয়াতে খালে হ'ল আৰু চাওক সেয়া এনেকুৱা হৈ আছে আৰু এয়া টিকলা ফটো মানে দেখাই আছোঁ ৰ'ব এতিয়া আমি যাব ওলাইছোঁ এঠাইত মুখ হাত ধুই আহিলোঁ ক'ত যাম সেইখিনি অকণমান পিছত দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো তাৰপিছত গম পাব আৰু ওলাই মেলি ৰেডি হৈ গ'লোঁ চব লৈ লৈছোঁ তাৰপিছত চুৱেটাৰো আছে চুৱেটাৰখন এতিয়া পিন্ধি যাব লগা হোৱা নাই তাৰপিছত কি কৰোঁ সেইটো অকণমান পিছত ডিচাইড কৰিম আৰু ৰেডি হ'লোঁ আপোনালোকে চাই থকা ভিডিঅ'টো অকণমান পিছত গম পাই যাব যে আমি ক'ত গৈ আছোঁ নিজৰ নিজৰ দিশত হাতত লৈ নিজৰ নিজৰ অসমত বিহু কৰাৰ কাৰণে এটা বনাইছে
মঞ্চ কপোৱা বলিষ্ঠ নেতা যাৰ অভিনয় চাবলৈ দূৰ দূৰণিৰ পৰা হিল্ল ভাঙি দৰ্শক আহিছিল যিয়ে মঞ্চত উঠিলে আটাই চিঞৰিছিল দিবাকৰ শৰ্মা হিপ হিপ দিবাকৰ শৰ্মা হিপ হিপ দিবাকৰ শৰ্মা হিপ 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 আপোনালোকৰ মাজলৈ মাত্ৰ তিনিদিনীয়া ইণ্টাৰভিউ কাৰ্যসূচী আজি আপোনালোকৰ আগত আমাৰ এই গৌৰৱোজ্জ্বল দ্বিতীয় নিশাৰ প্ৰথম দৰ্শনী এই 2 নিশাৰ নাট্যাভিনয় কাৰ্যসূচী যিসকল সন্মানীয় দৰ্শকে আমাৰ নাটক উপভোগ কৰি আমাক উৎসাহিত কৰিলে সকলোলৈকে আমি আবাহন থিয়েটাৰ পৰিয়ালৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক ধন্যবাদ জনাইছোঁ এই মহান অনুষ্ঠানটিক যিয়ে আমাক নাট প্ৰদৰ্শনৰ সুবিধা কৰি দিছে এই আবাহতে এই মহান অনুষ্ঠানটিৰ উত্তৰোত্তৰ উন্নতি আমি কামনা কৰিছোঁ সৰস্বত নাট্যপ্ৰেমী ৰাইজ এইখিনিতে আমি কাইলৈ হ'বলগীয়া নাট সম্পৰ্কীয় ঘোষণাটি আগবঢ়াব বিচাৰিছোঁ কাইলৈ আপোনালোকৰ আগত আমাৰ তৃতীয় তথা বিদায় নিশা এই বিদায় নিশাত আমি আপোনালোকলৈ নিবেদন কৰিম দুটিকৈ দৰ্শনী সন্ধ্যা ঠিক 6 বজাৰ লগে লগে প্ৰথম দৰ্শনী আৰু 9 বজাৰ লগে লগে দ্বিতীয় দৰ্শনী এই দুয়োটি দৰ্শনীতে আৰু আপোনালোকে ইতিমধ্যে গমেই পালে যে আমি আবাহন থিয়েটাৰ চাই আহিলোঁ আৰু বহুত বছৰৰ পিছত আচলতে আবাহন থিয়েটাৰ চালোঁ আৰু থিয়েটাৰ আচলতে ক'ব গ'লে মই সৰুৰ পৰা থিয়েটাৰ চাই আহিছোঁ আৰু থিয়েটাৰ চাই মই ভাল পাওঁ বহুতে বেয়া পায় জানো এইবোৰ এনেকৈ মানে ধৈৰ্য নাথাকে কোনোবা এনেই মানে বেয়া পায় আৰু এনেই বেয়া পায় একো ৰিজন নাই কিন্তু
মই ভাল পাওঁ, মোৰ ভাল লাগে, সেইকাৰণে এইবাৰ চান্স পালোঁ, চাই ল'লোঁ। মা মই দেউতাৰ অকণমান গাটো ভাল নহয় কাৰণে দেউতা নকল, সেইকাৰণে মামীহঁতৰ লগত আমি চাই আহিলোঁ। খুব ভাল লাগিল। আৰু প্ৰস্তুতি পৰাশৰ বাই কৰা থিয়েটাৰ কাৰো বেয়া লাগিবই নোৱাৰে। আৰু যিহেতু আগৰ পৰাই চাইছোঁ বহুত ভাল লাগে। আৰু এনেকুৱা হয় মানে থিয়েটাৰবোৰ বা নাটকবোৰ এনেকুৱা হয় যে আপুনি মানে যদি ভালকৈ চাইছে, সোমাই যাব পাৰিছে। আৰু বিশেষকৈ মই ক'ব বিচাৰিছোঁ যে প্ৰস্তুতি পৰাশৰ বাৰ মানে নাটকবোৰ এনেকুৱা হয় আপোনাৰ লগত মানে জড়িত নহ'ব পাৰে ষ্টৰিটো, বা আপুনি মানে তেনেকুৱা একো নহ'বও পাৰে, তথাপি মানে ইমান ভাল অভিনয় কৰে আপুনি মানে ভিতৰত সোমাই যাব বাধ্য হৈ যায়। মোৰো তেনেকুৱা হৈছে, খুব ভাল লাগিল। আমি চালোঁ, মই নাটক কৰা ছোৱালী না মা, মই নাটক কৰা ছোৱালী, সেই নাটকখন চালোঁ। খুব ভাল লাগিল, মানে একদম কি ক'ম আৰু বহুত ভাল লাগিছে। আপোনালোকে অকণমান ক্লিপ দেখাইছোঁ। ইতিমধ্যে বহুতে নাটকবোৰ চাইছে, থিয়েটাৰবোৰ বিভিন্ন ঠাইত হৈ আছে, আমি এতিয়া চাইছোঁ আৰু বিভিন্ন ঠাইত হৈ আছে। আপোনালোকেও চাওক, ভাল পাব। গতিকে সেইখিনিয়ে ক'ব বিচাৰিছিলোঁ। বাকী এনেকৈ মাজে মাজে ভিডিঅ' দিব চেষ্টা কৰিম, আৰু দিম দুটামান আগলৈ। দুটামান মানে কি আছে, দুটামান প্লেনিং দিম। আপোনালোকে সেইকাৰণে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাব কেনে পালে। গতিকে আজিলৈ বাই বাই, গুড নাইট।